আজি যিটো বিষয়ৰ ওপৰত আলোচনা কৰিম আপোনালোকৰ নিচিনা হাজাৰো অধিক প্ৰাৰ্থীৰ মনৰ কথা আমি সামাজিকভাৱে ৰাজহুৱাকৈ আমি আমাৰ চেনেলৰ জৰিয়তে আলোচনা কৰিম। ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব। প্লেবেক স্পীডটো বঢ়াই ল'ব যদিহে ভিডিঅ'টো অকণমান দীঘলীয়া হয়। সকলোৱে আপোনালোকৰ মন্তব্যটো আজি দিবলৈ একেবাৰে নাপাহৰিব। যিমানে আচলতে আমাৰ ভিডিঅ'টো আজি চাই সকলোৱে মন্তব্য দিবলৈ একেবাৰে নাপাহৰিব। সকলোৱে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। বহুত বেছি এটা গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ সৈতে আলোচনা কৰিব ওলাইছোঁ আৰু আপোনালোকৰ কমেণ্টৰ ওপৰত নিৰ্ভৰ কৰিয়েই আমাৰ চেনেলে পৰৱৰ্তী সময়ত পদক্ষেপ ল'ব। এটা বিষয়ৰ ওপৰত বহুত বেছি গুৰুত্বপূৰ্ণ বিষয় আৰু এই বিষয়টো আচলতে হাজাৰো অধিক, মই পুনৰ কৈছোঁ যে হাজাৰো অধিক প্ৰাৰ্থীৰ আচলতে মনৰ কথা আমি আচলতে আমাৰ চেনেলৰ জৰিয়তে শ্বেয়াৰ কৰিছোঁ। গতিকে একেবাৰে শেষলৈকে সকলোৱে চাই থাকক আৰু শেষত আপোনালোকৰ মন্তব্যটো দিবলৈ একেবাৰে নাপাহৰিব। বহুতে আপোনালোকে হয়তো সকলোৱে গম পায় যে BTR আৰু DEE যিটো শিক্ষকৰ নিযুক্তি সেইটো প্ৰায় সমানে হৈ আছে বুলি আমি ক'ব পাৰোঁ। প্ৰথমতে হয়তো BTR ওলাইছিলে, তাৰপিছত DEE ওলালে শিক্ষক নিযুক্তিৰ বিজ্ঞাপন, সেয়া হয়তো সকলোৱে গম পায়। বহুতে বিচাৰিছে যে প্ৰথমে BTR শিক্ষক নিযুক্তিৰ কাৰণে মেৰিট লিষ্ট ওলাওক। বহুতে বিচাৰি আছে DEE প্ৰথমতে মেৰিট লিষ্ট ওলাওক। যিসকলে BTR প্ৰথম মেৰিট লিষ্ট ওলোৱাটো বিচাৰিছে তেওঁলোকে ভাবিছে যে যি 4খন ডিষ্ট্ৰিক্ট BTRৰ 4খন ডিষ্ট্ৰিক্টৰ প্ৰাৰ্থীৰ উপৰিও যি 4খন ডিষ্ট্ৰিক্টৰ বৰ্ডাৰিং ডিষ্ট্ৰিক্টৰ প্ৰাৰ্থী আছে, সেই প্ৰাৰ্থীসকল DEE মেৰিট লিষ্টৰ পৰা তেওঁলোকৰ নাম প্ৰত্যাহাৰ হ'ব আৰু নাম প্ৰত্যাহাৰ হোৱাৰ লগে লগেই বহুতো নতুন যিবোৰ মাৰ্কছ কমি আছে, অলপ কমি আছে বা কম নাম্বাৰ কাৰণে এটা চাকৰিৰ কাৰণে ৱেইট কৰি আছে, তেওঁলোকে চাকৰি আচলতে পোৱাৰ সম্ভাৱনা বহুত বেছি আছে। কাৰণ BTRৰ সকলোখিনি প্ৰাৰ্থী যেতিয়া DEE পৰা ওলাই যাব, তেওঁলোকে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিবলৈ নাহিব। লগতে BTRৰ 4খন ডিষ্ট্ৰিক্টৰ যিসকল বৰ্ডাৰিং ডিষ্ট্ৰিক্টৰ পৰা BTRত এপ্লাই কৰিছে, বহুতে আপোনালোকে হয়তো সকলোৱে গম পায় যে এইবাৰ BTR শিক্ষক নিযুক্তিত BTRৰ আউটছাইডৰ পৰাও প্ৰাৰ্থী মাতিছে আৰু যদিহে বৰ্ডাৰিং ডিষ্ট্ৰিক্টৰ যদি প্ৰাৰ্থীয়ে BTRত পাই যায়, তেতিয়াহ'লে তেওঁলোক বিশেষকৈ মিডল আছাম বা আপাৰ আছামলৈ তেওঁলোক নাহিব আৰু এনেকৈ যদি নাহে ভেৰিফিকেশ্যনত, তেতিয়ালৈকে তেওঁলোকৰ নামটো কাট খাব। আৰু বহুত আচলতে নতুন প্ৰাৰ্থীয়ে বিশেষকৈ ব্ৰহ্মপুত্ৰ ভেলীত তেওঁলোকে আছামিজ মিডিয়াম LP স্কুলৰ চাকৰিটো পোৱাৰ বহুত বেছি সম্ভাৱনা আছে। তেওঁলোকে সেইটো বিচাৰে। একাংশই বিচাৰে যে DEE মেৰিট লিষ্ট প্ৰথমতে ওলাওক, কাৰণ বহুত বেছি তেওঁলোকে ৱেইট কৰি আছে, বহুত বেছি অপেক্ষা কৰি আছে। ইমান 6 মাহ হ'ল, 7 মাহ হ'ল, এতিয়ালৈকে DEE আচলতে মেৰিট লিষ্ট ওলোৱা নাই বা ভেৰিফিকেশ্যনৰ কোনো খবৰ ওলোৱা নাই। আমি যি খবৰ লৈছিলোঁ সেয়া হয়তো আপোনালোকক সকলোকে দিলোঁ যে ইলেকশ্যনৰ ৰিজাল্টৰ পাছতেই এই কামখিনি আৰম্ভ হ'ব। আচলতে যিকোনো কাম চৰকাৰক প্ৰেছাৰ দি বা অফিচক প্ৰেছাৰ দিহে কৰিব পৰা যায়, সেয়া হয়তো সকলোৱে গম পায়। যিমানে যিটো বিষয়ৰ ওপৰত প্ৰেছাৰ দিয়া হয়, সেই বিষয়টো অফিচে গুৰুত্ব সহকাৰে লয় আৰু তাৰ ওপৰতে কাম কৰে, EM হওক বা DEE অফিচেই হওক। গতিকে আপোনালোকৰ মন্তব্যটো বিচাৰিছোঁ, যিটো বিষয়ৰ ওপৰত নেকি মেজৰিটি পাওঁ, আমি সেই বিষয়টোৰ ওপৰতে আমাৰ চেনেলৰ জৰিয়তে পৰৱৰ্তী সময়ত পদক্ষেপ গ্ৰহণ কৰিম। সকলোকে একগোট কৰি নিৰ্দিষ্ট এটা সিদ্ধান্ত ল'বৰ কাৰণে বা EM আৰু CMক DEE প্ৰেছাৰ দিবৰ কাৰণে আমি চেষ্টা কৰিম। কোনটো আচলতে প্ৰথমতে হ'ব লাগে সেইকাৰণে সকলোৱে কমেণ্ট কৰিব, সকলোৱে আপোনালোকে মন্তব্যটো দিব। আপোনালোকৰ মন্তব্য বহুত প্ৰয়োজনীয় আছে। গোটেই বিষয়টো হয়তো আপোনালোকে বুজি পালে যে কিটো হ'লে কি হ'ব আৰু কিটো হ'লে কিটো নহ'ব, সেইটো হয়তো সকলোৱে গম পালে, বুজি পালে। শেষত সকলোৱে কমেণ্ট কৰিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। যিমান আচলতে নতুন ভিউৱাৰ্ছে আমাৰ এই ভিডিঅ'টো বিশেষকৈ চাই তেওঁলোকে মনৰ ভাৱটো ব্যক্ত কৰিব পাৰিব যে কোনটো আচলতে হয়, কোনটো নহয়। পৰৱৰ্তী সময়ত মেৰিট লিষ্টৰ সম্পৰ্কে পুনৰ আচলতে আমাৰ চেনেলৰ জৰিয়তে কাম চলি আছে। যিমান পাৰোঁ সোনকালে আমি কিবা এটা সিদ্ধান্ত বা যিমান ভাল খবৰ আপোনালোকক দিবলৈ চেষ্টা কৰিম। সকলো কাণে হৈ থাকিব। ধন্যবাদ।